শুভাৰম্ভ কৰিছে আজি ক'ত ক'ত গ'ল স্যাৰ আজি পৰ্বতজোৰা সাব ডিভিজন হিচাপে মই 4টা ফাউণ্ডেশ্যন কৰিছোঁ। একটাটো হ'ল বীৰ চিলাগাং বসুমতাৰী, সি হ'ল আমাৰ আগৰ BLTৰ চেয়াৰমেন আছিলে, সি আজিৰ দিনত নাই। ইয়াৰ নামত 5 কোটি মিনি ষ্টেডিয়াম ঠিপখায়ত আমি ফাউণ্ডেশ্যন কৰিছোঁ। ইয়াৰ পিছত গুৰুদেৱ কালীচৰণ ব্ৰহ্মৰ নামত 30 কোটি অডিটৰিয়াম হল, ভাল এটা অডিটৰিয়াম হল, সেইটো আমি ফাউণ্ডেশ্যন কৰিছোঁ। ইয়াৰ পিছত আজি আৰু আহি পেলাই বাঁশবাৰীত এটা পলিটেকনিক ইনষ্টিটিউট কলেজৰ ফাউণ্ডেশ্যন দিলোঁ। ইয়াৰ পিছত আমি লাষ্ট এতিয়া বাঁশবাৰীতে আয়ুষ্মান হস্পিটেল আমি ফাউণ্ডেশ্যন কৰিছোঁ। আৰু আমাৰ এনেকুৱা নতুন নতুন গভৰ্ণমেণ্ট প্ৰজেক্ট জিলা ৱাইজত আৰু আছে ফাউণ্ডেশ্যন কৰিব লগা। মুঠতে আমি ফেব্ৰুৱাৰীৰ ভিতৰত যিমান আমাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া বা গভৰ্ণমেণ্ট অফ আছামৰ চেংচন প্ৰজেক্ট আছে, ইয়াৰ ওপৰত যিটো ফাউণ্ডেশ্যন ষ্টন আমি এইটো শেষ কৰিম। মুঠতে আমি চেষ্টা কৰিছিল ফেব্ৰুৱাৰী নহয় পেলাই জানুৱাৰীতে শেষ কৰিব পাৰি লাগে, যিহেতু মাৰ্চ মাহত সেইফালে ইলেকশ্যনত কোড অফ কণ্ডাক্ট হ'ব পাৰে। ইয়াৰ কাৰণে আমি ফেব্ৰুৱাৰী নহয় জানুৱাৰীৰ ভিতৰতে এণ্টায়াৰ BTCত যিমান প্ৰজেক্ট আছে, ডাঙৰ ডাঙৰ প্ৰজেক্ট চেংচন হৈছে, ইয়াৰ ওপৰত আমি ফাউণ্ডেশ্যন দিব। আৰু খুব ভাল কথা, আজি ৰাতিপুৱা দিছপুৰৰ পৰা মোক জনাইছে BTCৰ 15টা সমষ্টিত আকৌ প্ৰত্যেকটা সমষ্টিত 2000 অৰুণোদয় আৰু ল'ব পাৰিব বুলি মোক জনাইছে মুখেদি। তো সেইটো মই আপোনালোকৰ থ্ৰুদি মই জনাইছোঁ যে আমাৰ গোটেই 15টা জিলাত 60,000 আৰু নতুনকৈ অৰুণোদয় যিসকলে পোৱা নাই সেইটো আমি দিব পাৰিম। এতিয়া কথা প্ৰমোদ বড়ো হ'ল খাৱা মানুহ, ই হ'ল খোৱা মানুহ। আজি চাওক, এইবিলাক গোটেই প্ৰজেক্টটো প্ৰমোদ বড়োৰ দিনতে হৈছিল, হয়, পইচা চেংচন হোৱা নাই, কিন্তু সি কেনেকৈ চেংচন কৰিব? য'ত খাবলৈ স্কোপ নাপায় এই স্কিমটো কেতিয়াও চেংচন নকৰে সি। এইবিলাকতো খাব স্কোপ নাই, ছাপ্লাইৰহে খাবৰ কাৰণে স্কোপ আছে। এইবিলাক হ'ল ইনফ্ৰাষ্ট্ৰাকচাৰ, ঘৰ বনাব লাগে, হস্পিটেল বনাব লাগে, ষ্টেডিয়াম বনাব লাগে, এইবিলাকতো খাবলৈ সুবিধা নাপায় না। তো সেইটো ক'ত বনাব? য'ত খাবলৈ সুবিধা পায়। পৰিকল্পনাৰ অভাৱ আছিল নেকি? পৰিকল্পনা মানে তাৰতো মিছন আছে, চেমিনাৰ আছে, উৎসৱ আছে, মেলা তাৰ পৰিকল্পনা। হিচাপ নাই চেমিনাৰ, হিচাপ নাই এই মেলা, কি মেলা হয় তাৰ বহুত। বিধানসভা নিৰ্বাচনত বেছি দিন নাই, কিন্তু BTCৰ বাবে ভাল খবৰ যে 2000কে প্ৰতিটো সমষ্টিত পাব, 2000কে অৰুণোদয় পাব আকৌ। 15টা সমষ্টিত স্যাৰ কি কৰিব? 15টা সমষ্টি নহয়, 126টা সমষ্টিত আমি BPFে NDA হিচাপে খেলিব। NDA হিচাপে BPFও আছে, AGPও আছে, আৰু অন্যান্য যেনিবা ৰাভা হাছঙত আছে, মিচিং কাউন্সিলত আছে, গোটেই মিলি NDA হিচাপে BPFে 126টাৰ ভিতৰত কিমান পায় সেইটো আজিলৈকে ফাইনেল হোৱা নাই। BTC বুলি নহয়, অল অসম 126টা। NDA কিমান?